माबा सत्र एनजिअ निफ्राय अर्गानाइज खालायनाय चाइल्ड मेरिज बा बाल्य बिबाह बे प्रग्रामखौ जों दिनै माबा बिष्णु कला गुरु एमइ स्कुलाव खुंफैनाय जादों। चाइल्ड मेरिज बुङोबा जोङो 18 बोसोरनि उन्दै हिन्जावसा आरो 21 बोसोरनि उन्दैसिन हौवासा जेला जुलि जायो होमबा बेखौ जों चाइल्ड मेरिज बुङो। चाइल्ड मेरिजआ जोंनि क'क्राझार डिस्ट्रिक्टआव मोनथिनो मोननायबा बेयाव बहुद बांगासिनो दङ। जोङो बेखौ होबथानो थाखाय दिनै जोङो बे प्रग्रामखौ लानाय जादों आरो बेवहाय जोंनि बिभागाल' जोंनि डिपार्टमेन्टआल' मावबा जानाय नङा, समाजनि आरो बयबो गासिबो डिपार्टमेन्टआनो ज' जानानै बे चाइल्ड मेरिजखौ जों होबथानो थाखाय बयबो ज' जानांगोन आरो समाजनि मानसिफ्रा बयबो सांग्रांथि जानांगोन जाहाथे चाइल्ड मेरिज जाया, जाहाथे गथ' उन्दैयावनो जाहाथे हाबा जाया, बेखौ जोङो बयबो दायथ' लानांगोन, होमबासो जोङो साक्सेस जानो हागोन। क'क्राझार जिल्लायाव माबायदि चाइल्ड मेरिजनि खेथ्रआव माने क'क्राझार जिल्लायाव बुंनो थाङोबा दा बिराद क'क्राझार जिल्लायावनो बांसिन चाइल्ड मेरिज जायो होननानै दाख्लै जोङो प्रग्राम लानायाव मिथिनाय जादों। डिसिजों जोङो जेला मिटिं जायो होमबा जोङो मिथिनाय जादों माने क'क्राझार जिल्लायाव माने ओरैबायदि बांसिन जागासिनो दं चाइल्ड मेरिजआ आरो बेखौ होबथानायनि थाखाय जोङो बिराद सांग्रांथि बिदिनो एवारनेस प्रग्राम होगासिनो दङ जोङो गामि गामि। थेवबाबो एसे खम जादों, थेवबाबो जोङो एकदम बेखौ खालायनो हाथाराखै आरो दाबो जोबहोनो हायाखै आरो जागासिनो दाबो स्रोदनो गामिनि मानसिफोरा आरो रायजो राजा आरो न'खरनि गार्जेनफ्रा बयबो मोजाङै एसे बेखौ गुरुत्व लानांगोन, होमबासो जोङो बेखौ फोजोबनो हागोन आरो। नमस्कार, আজি আমি আহিছোঁ কলাগুৰু বিষ্ণু ৰাভা এমই স্কুললৈ। বিশেষভাৱে বাল্য বিবাহক লৈ পেলাই আমি সচেতন প্ৰায় 2 বছৰ ধৰি পেলাই কোকৰাঝাৰ জিলাত আমি এৱাৰনেছ প্ৰগ্ৰেম কৰি আছোঁ আৰু বিশেষকৈ আমি আহিছোঁ ছত্ৰ নামৰ এটা NGO আৰু আমাৰ NGOৰ হেডকোৱাৰ্টাৰটো হৈছে দৰং জিলাৰ চিপাঝাৰত আৰু আমি এই প্ৰজেক্টটো আমি এটা ডাঙৰ পদক্ষেপ এটা লৈছোঁ। সেই পদক্ষেপটো হৈছে যে 2030 চনৰ ভিতৰত গোটেই ভাৰততে যাতে বাল্য বিবাহটো আমি শেষ কৰিব পাৰোঁ, সেইটোৱে আমাৰ পদক্ষেপ। আৰু সেই পদক্ষেপক আমাক ছাপোৰ্ট কৰিছে জাষ্ট ৰাইটছ ফৰ চিলড্ৰেন বুলি এটা ডাঙৰ সংস্থা, যাৰ হেড অফিচ আছে দিল্লীত। আমি তেওঁলোকৰ ছুপাৰভিজনত আমি কোকৰাঝাৰ জিলা, আমি ওদালগুৰি জিলা, আমি শোণিতপুৰ জিলা, আমি দৰং জিলা আৰু ৱেষ্ট কাৰ্বি আংলং, ইষ্ট কাৰ্বি আংলং আৰু লগতে অৰুণাচলৰ পাপুমপাৰে ডিষ্ট্ৰিক্টত আমি এই প্ৰজেক্টটো চলাই আছোঁ। প্ৰজেক্টৰ মূল উদ্দেশ্যটো হৈছে যে বাল্য বিবাহ শেষ কৰা 2030 চনৰ ভিতৰত আৰু লগতে যি শিশুৰ যি ট্ৰাফিকিং হয়, চাইল্ড ট্ৰাফিকিং যিটো হয়, সেই ট্ৰাফিকিংটো যাতে আমাৰ যিকেইখন জিলাত আমি কাম কৰি আছোঁ সেই যিকেইখন জিলাৰ পৰা যাতে ট্ৰাফিকিং নহয়, সেইখিনিয়ে আমাৰ মূল উদ্দেশ্য। আৰু আমাক বিভিন্ন ধৰণৰ গভমেণ্টৰ ফালৰ পৰা আমি পুৰা ফুল ছাপোৰ্ট পাইছোঁ। আজি আপুনি গম পাইছে যে আমাৰ প্ৰগ্ৰেমটোত যি প্ৰগ্ৰেম আমি আজি অৰ্গেনাইজ কৰিছোঁ, সেই প্ৰগ্ৰেমটোত CWC চেয়াৰপাৰ্চন ছাৰ আহিছে, CDPO বাইদেউ আহিছে। আমাক গভমেণ্টৰ ফালৰ পৰা আমি ফুল ছাপোৰ্ট পাই আছোঁ আৰু আমাৰ যি প্ৰচেষ্টা তেওঁলোকেও আমাক ছাপোৰ্ট কৰি আছে, লগতে আমাক বিভিন্ন ধৰণে হেল্পো কৰি আছে। তো মই ভাবোঁ যে আমাৰ যি উদ্দেশ্য 2030 চনৰ ভিতৰত যাতে আমি বাল্য বিবাহটো ৰোধ কৰিব পাৰোঁ কোকৰাঝাৰ জিলাৰ পৰা, সেইটো আমি সফল হ'ম বুলি আমি ভাবিছোঁ। আৰু বিশেষভাৱে মই এইটো ক'ব বিচাৰোঁ যে আমি অকল এনেকৈ প্ৰগ্ৰেম নহয়, আমি বিভিন্ন জেগাত গৈ আমি বৰ্তমান এতিয়া 100খন গাঁৱত আমাৰ কাম চলি আছে। আপোনালোকে আজি গম পাব যে আমি আজি ৰাতি মানে সন্ধিয়া লগা আমি এটা কেণ্ডেল মাৰ্চ কৰিম। কেণ্ডেল মাৰ্চত আমি গাঁৱত গৈ আমি বিভিন্ন ধৰণৰ মানে সজাগ হ'বলৈ আমি যিখিনি তেওঁলোকক কথা ক'ব লাগে সেইখিনি কথা কৰিম তেওঁলোকক। আৰু বিশেষভাৱে মই এইটো কথা ক'ব বিচাৰিছোঁ যে গাঁৱৰ ফালৰ পৰা আমাক ফুল ছাপোৰ্ট দিছে, 100% ছাপোৰ্ট আমি গাঁৱৰ ফালৰ পৰাও পাইছোঁ। যদি কিবা ইনফৰ্মেশ্যন হয় যে বাল্য বিবাহ ক'ৰবাত হ'বলৈ বিচাৰিছে, তো গাঁওবুঢ়া হওক বা আশাকৰ্মী বাইদেউ হওক বা অংগনবাদী বাইদেউ হওক, তেওঁলোকে আমাক ইনফৰ্ম কৰে, আমি সেই বাল্য বিবাহটো ৰখাই দিওঁ যাতে বাল্য বিবাহটো নহয়। তেনেকুৱা ধৰণৰ আমি প্ৰচেষ্টা চলাইছোঁ। লগতে আমাৰ গভমেণ্টৰ সেই ক্ষেত্ৰত আমাৰ গভমেণ্টৰো পূৰা ফুল ছাপোৰ্ট আছে।
আপোনাৰ যোনটো NGO অকল বাল্য বিবাহৰ ক্ষেত্ৰত কাম কৰে না বেলেগ চেক্টৰ আৰু আমাৰ বিভিন্ন ধৰণৰ ছেক্টৰত কাম কৰে আমি চাইল্ড ৰাইটছত কাম কৰি আছোঁ আমি মেণ্টেল হেল্থত কাম কৰি আছোঁ আমি লাইভলিহুডত কাম কৰি আছোঁ আমি বিভিন্ন ধৰণৰ উইমেন এম্পাৱাৰমেণ্টৰ ওপৰত কাম কৰি আছোঁ অকল এটা টপিকতে আমি কাম কৰি থকা নাই সমাজৰ উন্নতিৰ বাবে আমি যিখিনি কাম কৰিব লাগে প্ৰত্যেকটো কাম কৰি আছোঁ কোকৰাঝাৰ জিলাত কেতিয়াৰ পৰা আমি 2024 চনৰ পৰা আমি কাম কৰি আছোঁ 2024 চনৰ পৰা আমি কাম কৰি আছোঁ আৰু বৰ্তমান প্ৰথম অৱস্থাত আমি 50খন গাঁৱত এই মানে প্ৰজেক্টটো ষ্টাৰ্ট কৰিছিলোঁ বৰ্তমান এতিয়া আমি 100খন গাঁৱত কাম কৰি আছোঁ এই সমাজৰ বোলে আপোনাক নমস্কাৰ জনালোঁ মই আচলতে কি ছাত্ৰ এটা NGO এটা আছে হেডকোৱাৰ্টাৰ মানে দিল্লীত এই NGO মানে আগৰ পৰাই মানে শিশুৰ সুৰক্ষাৰ যেতিয়া কাম কৰি আছে বস্তুবিলাক শিশু সুৰক্ষা এইকাৰণে কাম কৰি আহিছে যদি শিশুক যদি সুৰক্ষা দিব নোৱাৰে তেখেতে কেতিয়াও অলাম ডেভেলপমেণ্ট নহয় সেইটো উদ্দেশ্য লৈ পেলাই সিহঁতে এই NGOতে কাম কৰি আছে ইয়াৰ পাৰ্ট হিচাপে এই ভিৰজতে আহিছে আৰু কি ইয়াত যে বাল্য বিবাহ এটা সমাজৰ এটা মানে ডাঙৰ এটা ব্যাধি বুলি কোৱা ডাঙৰ বেমাৰ অকল বেমাৰে ক'ব নোৱাৰি সেইটো এটা আইনগত মানে এটা অপৰাধ গতিকে এই কোকৰাঝাৰত আমাৰ কি বাল্য বিবাহ মানে নাইকিয়া কৰিবৰ কাৰণে এই NGO আজি 1 বছৰ ধৰি কাম কৰি আছে আৰু মই ভাবোঁ যে এইটো সব মানে বাল্য বিবাহটো ইয়াৰ পৰা উঠি যাব বুলি মই কামনা কৰিলোঁ থেংক ইউ কোকৰাঝাৰ জিলাৰ কোন অঞ্চলত এনেকুৱা এৱাৰনেছ প্ৰগ্ৰাম কৰা আছে এৱাৰনেছ কৰিতো ইয়াতে এৱাৰনেছ অকল মানে ডিষ্ট্ৰিক্ট চাইল্ড প্ৰটেকশ্যন অফিচাৰ কৰে চুকে কোনে তেখেতৰ মানে এৱাৰনেছ কৰি আছে কোনো গাঁও মাত কৰে আৰু ক'ব গ'লে চব গাঁৱৰ মানুহে সচেতন হৈ আছে আমি কেছ পাই থাকোঁ কেছ সেইকাৰণে পাওঁ আমি যে সকলো এৱাৰনেছ মানে সচেতন হৈ গৈছে বস্তুটো কেনেকুৱা ৰেছপন্স পাইছে ৰেছপন্সটো ভালদৰে পাইছোঁ আমি আজিতো প্ৰায় অলমষ্ট বন্ধই অলমষ্ট বাল্য বিবাহ দেখাই নাযায় আজিকালি অনলি বিকজ অফ এৱাৰনেছ প্ৰগ্ৰাম লঞ্চ বাই দে ছাত্ৰ NGO আগৰ দিনত কেনেকুৱা কাম কৰিব লাগে আগতে কামবোৰ আমিতো CWC আমি কেছে আমি ৰিচিভ কৰোঁ বস্তুবিলাক সিহঁতে আমাক আহি মাতিছে ইনভাইট কৰিছে আমি লেকচাৰ দিব আহিছোঁ আমি ইয়াত আমি একেলগে হৈ পেলাই আমি কাম কৰি যাব লাগিব কোকৰাঝাৰ জিলাত কেনেকুৱা পাইছে বাল্য বিবাহ কোকৰাঝাৰ কলেজত হৈ আছে কিন্তু বেলেগৰ তুলনাত বহুত কম আমাৰ বহুত কম